নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আকৌ এবাৰ মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ, মই আজি পিকনিকত যাই আছোঁ। তো ক'ত যাই আছোঁ, কি কৰি আছোঁ চাই থাকক ভিডিঅ'টো। তো এতিয়া দেখছি না গাইজ, এই একদম কুঁৱলী পৰি আছে, তামাম ঠাণ্ডা। তো এতিয়া গাইজ 5:30 হৈছে, 5:33। তো ফাইনেলি আমাৰ গাড়ী আহি পালাক আৰু আমি গাড়ীত উঠি তো প্ৰথম পূৰা এনাৰ্জিত আমিতো যাই আছোঁ। এই চবে গান শুনি আছে, নাচি আছে। তো মই ভিডিঅ' চাউণ্ডটো দিব পৰা নাই, কাৰণ কপিৰাইট লাগি যাব না। আমি ডিজে নিছোঁ, গান শুনি আছোঁ। তো গানটো মানে বেলেগ গানত কপিৰাইট লাগি যাব। তো এনেকৈ ভিডিঅ' কৰি কেনে ফটো উঠি নাচি তো আমি বগামাটি বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। তো যাই আছোঁ আৰু ভিডিঅ'টো একদম চাই থাকক আপোনালোকে, বঢ়িয়াকৈ চাই থাকক। তো আমি এতিয়া আহি আছোঁ, এতিয়া আমি হেৰি পাম, তামোলপুৰ পাম। তো এনেকৈ আহি আমি হাঁহি ধেমালি ফূৰ্তি কৰি আহি তো এতিয়া তামোলপুৰ পাম। তো ভিডিঅ'টো চাই থাকক, একদম শেষলৈকে চাই থাকক, আৰু ধামাকা হ'ব যাই আছে। তো এতিয়া আমি তামোলপুৰ পামেই আৰু অলপ আগত, তো চাই থাকক। তো গাইজ, আমি যে এতিয়া কথা পাতি আছিলোঁ, কি কথা পাতি আছিলোঁ তাৰমানে আমি এইটোৱে কথা পাতি আছিলোঁ যে গাড়ীতে হাতকে যদি আমি বাইক চলাই আহিলোঁ, মানে নিজে বাইক লৈ আহিলোঁ হয়, তো বেছি ভাল লাগিলোঁ। তাৰমানে ৰাস্তা ইমানেই বেছি ধুনীয়া ৰাস্তা, তো বাইকত আহি বুম লাগব। কিন্তু তো আমি এতিয়া গাড়ীত যাই আছোঁ বৰ্তমান। তো বেছি নাই আৰু যাই আছোঁ, পামেই আৰু বেছি নাই। তো আমি যিমান আহিলোঁ তাতকৈ কম আছে তো আৰু অলপ গেলিয়ে পামেই। তো ভিডিঅ'টো আপোনালোকে একদম চাই থাকক শেষলৈকে। তো আৰু চাই থাকোঁ এতিয়া আমি, তো চাই থাকক। আজি পিকনিকত তামাম মানুহ হ'ব দিয়ক, তাৰমানে সদায় মানুহ হৈ আছে। তো আজিও মানুহ হ'ব। তো আমাক পিছ কৰি পেলাই আমাক ক্ৰছ কৰি 30খানমান গাড়ী গ'ল, আৰু পিছততো আছেই কেইখনমান, আৰু বা বেলেগ কৰপে আহে। তো তামাম মানুহ হ'ব। আৰু পিছফালে চাওকচোন, এই আৰু এইখানে ক্ৰছ কৰি গ'ল, আৰু এই দুখন আহিয়ে আছে। বাপ, আৰু তো ৰাস্তাৰ কথানো কি ক'ম, ৰাস্তাটো তামাম বেলেগ ভিউ। তো আপোনালোকে চাই লওক একবাৰ ৰাস্তা, বেক কেমেৰাদি মই দেখি দিছোঁ, চাই লওক।
আমি যাই পামেই আৰু বেছি সময় নাই আৰু বেছি টাইম নালাগে তো যাই পামেই আৰু তো যাই পোৱাৰ আগে তো মানে ৰাস্তাৰ কাষতে এটা তামাম ভিউ এটা বুম ভিউ এটা আৰু ৰাস্তাটোতো মানে বুম ৰাস্তা কিন্তু তাৰ কাষত ধুনীয়া চাহ বাগান আছে আৰু কাষত দলং চলং আছে তো চাই লওক চাই ল'লি তো এতিয়া আমি বৰ্তমান আহি আছোঁ তো এইগিলাখান ৰাস্তাৰ কাষত গোটেই এইগিলা বহুত চাহ বাগান আছে তো আমি চাহ বাগানৰ কাষেদি বৰ্তমান আহি আছোঁ তো এতিয়া বেছি নাই আৰু এই চাহ বাগানখিনি পাৰ হৈ পেলাই অলপ যাইকি আমি পামেই তো চাই থাকক এগিলাখান গোটাই চাহ বাগান চব চাহ বাগান তো বহুত দূৰক লাগি আছে আৰু এইবিলাক গোটাই চাহ বাগান আৰু জাগাখিনিতো বুম জাগা ভিউটো বুম ভিউ আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে ৰখি পেলাই ফটো চটো উঠি যাব পাৰে আমি আৰু ৰখা নাই দিয়ে তো আমি এতিয়া চাহ বাগান চাগান পাৰ হৈ আহিলোঁ তো পাৰ হৈ অহাৰ পিছতে আৰু বগামাটি ফিলিংছ এটা লাগি গৈছে আৰু ৰাস্তাটোত তাৰমানে বগামাটি লাগি যায় আৰু তো চাই থাককচোন আগক লাগিব কি হয় তো আমি আহি এতিয়া বগামাটি পালোঁৱেই আৰু তো বগামাটি পামেই তো মোৰ পিছফালৰ ভিউখিনি চাওকচোন অ' মাই গড বুম ভিউ তো মোৰ পিছফালটো চাওক কি এটা বুম ভিউ এটা তো সঁচাই দিয়ক এইগিলাখানে জাগা এইগিলাখানে প্লেচ বুম জাগা এইগিলা জাগাত ঘৰ বান্ধি থাকিব পাৰিলে আৰু কথাই নাই তো হাই গাইজ আমি ফাইনেলি বগামাটি আহি পালোঁ তো বগামাটিৰ ভিতৰত সোমোৱাৰ আগতে ইয়াতে কিবা চেকিং কৰিব কিজানি মানে পাছ চাছ ল'ব লাগিব নেকি তো এইখিনি কৰি লওঁ লৈ পেলাই ভিতৰত যাওঁ আৰু ভিতৰত যাই আপোনালোকক দেখি আছোঁ তো আপোনালোকো বলক মোৰ লগত গাড়ী দেখছি নে কিমান গাড়ী ৰখি আছে তো এইমাখা যাব লাগিব চব তো আমাৰ খান আইচি ৰ'ব কাষে দিব আৰু আগক লাগি তো আগে সোমাব পাম তো সোমোৱাৰ আগতে আপোনালোকক বগামাটিৰ মেইন গেটখন দেখি দিছোঁ একবাৰ চাই লওক এইখনেই বগামাটিৰ মানে মেইন গেটখন মানে এইখন দিয়ে ভিতৰত সোমাব লাগিব তো ইয়াত লেখাই আছে ৱেলকাম টু বগামাটি পিকনিক স্পট তো পঢ়ি লওক আপোনালোকে
আমি গেটেদি সোমাই আহিলোঁ। তো এতিয়াতে টিকট চিকট লৈ পেলাই ভিতৰত যাম। তো এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। নেক্সট ভিডিঅ' আহি আছে, এপিছডটো আহি আছে। তো এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। লগ পাম নেক্সট ভিডিঅ'ত। তো বাই বাই।